নাই আজি কিবা এটা মই ব্যস্ত কৰিহে যাম মুঠতে মোক আজি কিবা এটা ডিচিমছন দিব লাগিব বা কি কৰিছে হা কি হ'ল মাতবোল নাই যে আপোনাৰ কি হ'ল ছাৰ ইমান দেৰি যে মানে এতিয়া কেইটা বাজিছে কথাটো হ'ল ছাৰ মই কি কওঁ তাকে মই মানে আপোনাৰ লগত আলোচনা কৰিবলৈ আহিছোঁ ছাৰ মই কি কওঁ কি কৰোঁ মানে মোৰ জীৱনটো কি কওঁ ছাৰ মোৰ ব্যৱসায় নাছে চাকৰি নাছে মই কি কওঁ ছাৰ হ'ব দে আমাৰ পইচাৰে চলি থাক আৰু লোকৰ বিহুত যেন পিঠা ভজা মানুহৰ মোহন নহয় ছাৰ লোকৰ পিঠাৰে বিহু মই অকণ নেচাকে কওঁ মই ছাৰ এতিয়া মই মানে চাকৰি কাৰণে ব্যৱসায় কওঁ কোনটো বস্তুৱে মই চুপ কৰিব